হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আছোঁ নলবাৰীত আৰু নলবাৰী মুকালমুৱাত গংগা যমুনা ৰিজৰ্ট। আমাৰ ঘৰৰ ওচৰতে ৰিজৰ্ট এখন খুলিছে। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু সময় পোৱা নাছিলোঁ। আজি লগৰ এটাও আহিল, সেইকাৰণে একেলগে চাব আহিলোঁ ৰিজৰ্টখন। বলক তেন্তে একেলগে ভিতৰলৈ যাওঁ আৰু ভিতৰত এয়া চাওক। আমি গৈ আছোঁ ভিতৰত কেনেকুৱা দৃশ্য এয়া চাওক। গছপুলিবিলাক ৰুই থৈছে মানে ৰাস্তাৰ চাইডে চাইডে, আৰু এইবিলাক পুখুৰী মানে ৰিজৰ্টৰ ভিতৰতে মানে এইবিলাক। এইখন হৈছে গংগা যমুনা এগ্ৰ' ৰিজৰ্ট, আৰু ইয়াতে মানে কি বুলি কয় মানে ৰিজৰ্টখন মানে ৰিজৰ্টখন মানে ফেমাছ ৰিজৰ্ট, কাৰণ ইয়াতে চব মানে বহুত মানে ইউটিউবাৰ হওক বা বহুত এক্টৰ এক্ট্ৰেছ এইবিলাক মানে আহি গৈছে ৰিজৰ্টখনত, আৰু বহুত নাম থকা ৰিজৰ্ট হয়। এইখনৰ অ'নাৰ মানে জাগ্ৰাৰে, আমাৰ মানে নলবাৰী জাগ্ৰাৰ শ্ৰী ভূপেন তালুকদাৰ। আৰু এয়া মোৰ লগৰ ৰিফ, শিখৰ কিনি আছে। চাওক, সি আৰু মই একেলগে সোমাম আৰু ভিতৰত। এয়া চাওক, 20 টকাই দি টিকেট কিনি লৈ কিনে মানে 40 টকা গ'ল। 40 টকাই দি টিকেট কিনি লৈ ভিতৰত সোমাম এতিয়া। বলক এতিয়া ভিতৰত কি আছে আমি ৰিজৰ্টখনত চাই লওঁ। আমি এতিয়া ভিতৰত সোমাই কিনে কি আছে। এইখন হৈছে নাও, আৰু ইয়াতে উঠিব পাৰে আপোনালোকে। 20 টকা টিকেট। আৰু এইবিলাক অলপ লেতেৰা পেতেৰা হৈ আছে, এইবিলাক ইগন'ৰ কৰক এইবিলাক অলপ লেতেৰা পেতেৰা হৈ আছে, আৰু কাৰণ এইবিলাক গাঁৱলীয়া জেগা যিহেতু লাহে লাহে ঠিক কৰি আছে। ধুনীয়াকৈ গছ পুলিবিলাক ৰুই কিনে এতিয়া কালাৰ চালাৰ কৰি থৈ দিছে, একদম ধুনীয়াকৈ ভাল লাগিছে ভিতৰত সোমাই। আৰু এটা বস্তু দেখা পাইছোঁ, আমি এটা বস্তু দেখা পাইছোঁ। ৰ'ব দেখা আছোঁ। এইটো চাওক। এইটো হৈছে এটা ফকৰা পাঠা। ফকৰা পাঠাটো ৰাখি থৈ দিছে ইয়াতে। এইটো বহুত ডাঙৰ মানে পাঠাটো, সেইকাৰণে চাগে ৰাখি থৈ দিছে ইয়াতে। মানে বহুত এনেকুৱা মানে পাঠা মানে বহুত কমেই আছে, বহুত ডাঙৰ পাঠাটো। আৰু এয়া চাওক, ধুনীয়াকৈ গছপুলিবিলাকৰ মাজে মাজে আমি খোজকাঢ়ি আছোঁ। ইয়াতে চাওক, এইবিলাক কি ধুনীয়া পাৰ্কখনৰ ভিতৰত। এইবিলাক অলপ লেতেৰা পেতেৰা হৈ আছে, মানে এইবিলাক হয়তো মাছক আধাৰ দিয়াৰ কাৰণে এই কলপাতবিলাক কাটি কিনে থৈ দিছিল। এইবিলাক চাওক, ধুনীয়া। এইবিলাক দলং বনাই দিছে, লোহাৰ দলং এখন। এয়া মাজত যাব পাৰে, মানে চাৰিওকাষে মানে পুখুৰী, আৰু মাজত এনেকৈ ধুনীয়াকৈ পাৰ্কখন। এইবিলাক চাওক, ইয়াত কাপোলবিলাক আহিলে মানে কাৰোবাৰ গাৰ্লফ্ৰেণ্ড আছে যদি আহি কিনে ইয়াতে টাইম স্পেণ্ড কৰিব পাৰে, বহিব পাৰে। এইবিলাক অলপ লেতেৰা পেতেৰা হৈ আছে, অলপ ইগন'ৰ কৰক এইবিলাক। ইগন'ৰ। এইবিলাক অলপ মানে ভাল কৰি আছে, ভালকৈ বনাই আছে। এইবিলাক লোহাৰ মানে কি পাকাৰ খচ্চৰ বনাই আছে, আৰু ভালকৈ গাইছ। ইয়াতে কোনোবাই চিগাৰেটৰ পেকেট পেলাইছে। এইটো চাওক, ইয়াতে মাছৰ আধাৰ দিয়া কলপাতবিলাক কাটি দিছিলে, ইয়াতে দাম কৰি থৈছে। আৰু এইফালে চাওক, ধুনীয়া। ইয়াতে কাম কৰি আছে দাদাজনে, এই কিবা বনাই আছে চাগে, কিবা কাম কৰি আছে। আৰু এয়া চাওক, পাৰ্কৰ মাজে মাজে আমি খোজকাঢ়ি যাই আছোঁ। ইয়াতে বহুত মানে ডাঙৰ ইউটিউবাৰ, যেনেকৈ ডিম্পু বৰুৱা বা এইবিলাক ডাঙৰ ইউটিউবাৰবিলাক আহি গৈছে। আৰু ইয়াতে মানে এক্টৰ কলা কৌশলীবিলাক বা থিয়েটাৰৰ এক্টৰ এক্ট্ৰেছবিলাকো আহি থাকে, বা আহিয়ে থাকে। এইবিলাক মানে ভাল লাগে আৰু টাইম স্পেণ্ড কৰি ইয়াতে। আমাৰ এইখন মানে মুকালমুৱা অঞ্চলত ডাঙৰ মানে ৰিজৰ্ট এখন নতুনকৈ বনাইছে। যোৱা বছৰ ষ্টাৰ্ট হৈছিল নেকি, ক'ভিডৰ পিছত নে ক'ভিডৰ আগতে ষ্টাৰ্ট হৈছিল, আৰু যোৱা বছৰ ষ্টাৰ্ট হৈছে আৰু এইখন। এইটো চাওক, ডাইন'ছৰ এইবিলাক এই মানে পুৰণি কালত আছিল, আৰু এইবিলাক মানে বনাই থৈ দিছে আৰু বঢ়িয়াকৈ।
গাছ এইটো চাওক, এইটো মানে টায়াৰ কিছুমান মানে ধুনীয়াকৈ বান্ধি কিনে ধুনীয়াকৈ মানে ৰং কৰি ধুনীয়াকৈ আলাই থৈ দিছে। এইবিলাক দেখিছোৱে আৰু এইটো ডাইনছৰটো চাওক, মানে ফটো উঠলো ইয়াতে। কি মানে অলপ পুৰণা দিনৰ বস্তুবিলাক ধুনীয়াকৈ মানে সাজি থৈ দিছে আৰু। এইখন মানে গাইজ মানে গৰুৰ গাড়ী, গৰু বা মহিষৰ গাড়ীও আছিল এনেকুৱা, মানে এনেকৈ ধুনীয়াকৈ সাজি থৈ দিছে। আজিকালি মানে দেখাই নাপায় গাঁৱৰ ৰাস্তাবিলাকত, আৰু আগতে মানে বহুত আছিল এনেকুৱা।